কৃষ্ণ বাবু মস্ত আপোনালোকে চাই আছে কেপি গোলাঘাট আছাম। আজি আমাৰ বাগানৰ পাত ছিঙা আছে, তো পাত ছিঙাত যাম, তাত সম্পূৰ্ণ নীতি নিয়মবোৰ দেখুৱাম আপোনালোকে কেনেকৈ পাত ছিঙা, নীতি নিয়মবোৰ সম্পূৰ্ণ বিষয়খিনি আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক কৃষ্ণ সিং দেৱ ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষ্ণ। তো আহি পালোঁ ইয়াত, তো সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। লগতে এতিয়া চাওক আমাৰ বাগানৰ পৰিৱেশ কি ধুনীয়া মজাকৈ এই গাড়ী ঘোঁৰা প্লেচ বনাই থোৱা আছে। এই আগফালে এইফালে পুলি লগাই থোৱা আছে, ৰাউণ্ডকৈ ঘূৰাই থোৱা হয়, গাড়ী ঘূৰাই নিব পাৰে। ধৰি লওক সেইফালে বৰ মেনেজাৰ আহিলে, বৰ মেনেজাৰ সেই পাকেদি আহে, এনেকৈ ধৰি লওক গাড়ী ৰাখি এনেকৈ ঘূৰাই মেলি যাব পাৰে। মানে বৰ মেনেজাৰ বুলিয়ে নহয়, বাকী কোনোবা যদি আহে তেতিয়া ডাঙৰ মানুহ আহে, তো গাড়ী এনেকৈ ঘূৰাই নিব পাৰে। ইয়াত সুবিধা ধুনীয়া প্লেচ এটা বনাই থোৱা আছে। আৰু আমাৰ বাগানৰ দৃশ্য এটা ধুনীয়াকৈ দেখুৱাম, আপোনালোক ভিউ এটা দেখুৱাম।
কৃষ্ণক চিন দি এতিয়া বৰ্তমান ভিডিঅ'টো শেষ কৰোঁ তো বেছি দীঘল ভিডিঅ'টো নবনাওঁ বৰ্তমান ইয়াতে বেছি ভিডিঅ'টো সামৰোঁ যদি ভিডিঅ'টো ভাল লাগিল প্লিজ এটা লাইক এটা দিব আৰু কমেণ্ট কৰি জনাব আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ থাকিল জয় অসম